হে দোস্ত, আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে এই বল পেনবিলাকৰ সহায়ততো আমি সৰুৰ পৰা লিখি আহি আছোঁ, প্ৰায় জন্মৰ আগৰ পৰা এইবিলাক কলম দেখি আহি আছোঁ বুলি ক'ব পাৰোঁ। কিন্তু কেনেকে এটা কলমে কাগজ এখনৰ ওপৰত কিবা এটা লিখিব পাৰেহে? কেনেকে? কিবা এটা টেকন'লজি থাকিব লাগিব। এনেতো আৰু তো কেনেকে লিখা যায় এইটো জানিবলৈ বলক। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বল পেন নামটোৰ পৰাই গম পাই যে এই কলমটোত এটা সৰু বল আছে আৰু সেই বলটো আছে একদম আগপিনে। এই কলমৰ যি নিপ থাকে ইয়াত এটা সৰু বল থাকে। কপাৰৰ হ'ব পাৰে, ষ্টীলৰ হ'ব পাৰে, একদম সৰু। ভালদৰে যদি চাই গমেই পাব এটা বল থাকে, সেই বলটো ঘূৰে আৰু তেনেকে লিখা যায়। এতিয়া মই এটা সৰু ক্লিপ দেখাই দিছোঁ আপোনালোকক, গম পাব কেনেকে লিখা যায়। এনেকুৱাকে দেখা পাব আপোনালোকে যদি এটা বল পেন অনুবীক্ষণ যন্ত্ৰ বা আতচি কাছেৰে চাই। আগপিনে এটা সৰু বল থাকে আৰু এই বলটোৰ সহায়তে লিখা যায়, সেইবাবে বল পেন বুলি কয়। মানে অনুবীক্ষণ যন্ত্ৰ নালাগে, অলপ বেছি হৈ গ'ল এইটো। খালী চকুৰে দেখা পাব। অলপ যদি ভালদৰে লক্ষ্য কৰে, আপোনাৰ যদি চকুৰ পাৱাৰ আছে, বল পেনটো চাওকচোন, এনেকুৱাকে দেখা পাব। চাওক, এই বল পেন অহাৰ আগত আছিল নিপ পেন, কিন্তু সিমান ভাল নাছিল এই টেকন'লজিটো। হাত চাত লেতেৰা হৈ যায় আৰু তাৰপিছত এই বল পেন আহিল। মই বুজাই দিলোঁ কেনেকে লিখা যায় আৰু তাৰ ফলত মানে বহুত এটা স্মুথ আমি এক্সপিৰিয়েঞ্চ পোৱা হ'লোঁ বল পেনৰ যোগেদি। এতিয়া যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল, লাইক কৰি দিয়ক আৰু নিজৰ কলমটো চাওক বলটো আছে নে নাই, খুব ভালদৰে চাব। আতচি কাচ আছে যদি ধুনীয়াকে দেখা পাব, একদম ধুনীয়াকে। আচলতে মোৰ আজি DLED ক্লাছ আছে, ৰবিবাৰ, সেইবাবে ক্লাছ কৰিব যাব ওলাইছোঁ আৰু ৰাস্তাতে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ। এতিয়া এইটো হৈছে ৰাস্তা, অলপমান গাঁৱৰ মাজেৰে যাব লাগে আৰু DLED ঘগ্ৰাপাৰত। তো মই যাওঁ। বাই বাই, টাটা। ৰ'ব। টাটা বাই বাইৰ আগত মোক এটা কথা কওকচোন তলত কমেণ্ট কৰি, যে আপুনিতো সৰুৰ পৰা প্ৰায় হাজাৰ কলম ব্যৱহাৰ কৰিলে। পুৰা প্ৰথম মানৰ পৰা হাই ছেকেণ্ডাৰী, মেট্ৰিক সকলো কলমেৰে লিখিছে। কিন্তু কলমবিলাক আপোনাৰ ঘৰৰ পৰা ক'ত গ'লহে? আপুনি কলমবিলাকতো পেলাইও দিয়া নাই, দলিয়াইতো পেলাই দিয়া নাই। কলমবিলাক ক'ত গ'ল? আচৰিত বস্তু, মানে কলম কেতিয়াও ঘৰত নাথাকেহে। প্ৰব্লেমটো কি? এইটো কলমৰ যাদু, মানে কলম কেতিয়াও ঘৰত নাথাকে, নোহোৱা হৈ যায় অট'মেটিকলি মনে মনে।